to my YouTube channel, guys. নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে আকবাৰ স্বাগতম জনাইছোঁ। চ' আজি আমি গৈ আছোঁ গুৱাহাটী। এতিয়া আছোঁ মই শিমলুগুৰি ষ্টেচনত, শিমলুগুৰি জংচন। শিৱসাগৰ এইটো একদম ডাঙৰ মানে জংচন বুলিবলৈ এইটো আছে। ইভাগে চব সৰু সুৰা ষ্টেচন এটা আছে, শিৱসাগৰত আৰু ক'ত আছে গম নাপাওঁ। এয়া আজি মোৰ লগত যাব এয়া আমাৰ তিনিজন। ললিতা হাই। তাৰপিছত এয়া থমাছ দা হাই। আৰু এয়া আমাৰ মেইন মানুহ দেই, যিজনে টিপছটো স্পনচৰ কৰিছে। এজনে পইচা চব দিছে আৰু दोस्त बेकारी नहीं है अपन, बहुत पैसे अपने पास। পাই গ'লে এই বাবুদা ষ্টেচন। এয়া আমি দুইটাই মানে অলপমান ৰখিছোঁ, অলপ টোপনি ধৰিছিলে। চ' এই কিনা চাই দৰ্জা ওচৰতে অলপ ৰখিছোঁ। মোবাইলটো বেছি উলিয়াব নোৱাৰি, এইবোৰ লৈ যাবলৈ ভয় লাগে। ওচৰত চৰাই দিছে, মুখখন বেছি ডাঙৰ ডাঙৰ লাগে। तोबा 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 थारा मूड खराब कर दिया। চ' গাইজ এতিয়া আমি সেই ডিমাপুৰ পাই গ'লোহি পুৰা মানুহত। ষ্টেচনটো আচলতে বহুত ডাঙৰ, মানুহো বহুত আছে। এতিয়া নাগালেণ্ডত আছোঁ আমি, নাগালেণ্ডৰ ডিমাপুৰত আছোঁ। আৰু অলপ দূৰ আছেগৈ আৰু তাৰপিছত আমি গুৱাহাটী পাই যামগৈ। এতিয়া এটা বাজিলে, 1 বজাত আমি ডিমাপুৰ পালোহি। এতিয়া খাদ্য গ্ৰহণ চলি আছে, হেল্ডি বৰুৱাদা। দেখিছে গেলাই শেষ কৰি দিলে, এটা চিপছ গোটা গুটি অকলে। চ' এতিয়া আমি আহি গুৱাহাটী পাই গ'লোহি, প্ৰায় 4:30মান হ'ল। চ' ইয়াতে জিৰণি চোৱাটো ৰখিছোঁ, জিৰণি কথাবিলাক মিলাই থাকে। এইটো পানী অলপ খাইছে, এইটো চব ভাগৰুৱা হৈ আহিছে আচলতে। এতিয়া দেখুৱাই আছোঁ পিছত কি হয়। এতিয়া আমি কিবা কিবি অলপ খাই মেলি ত' এতিয়া গৈ আছোঁ, কি আছিলে নহয় মোৰ ফেঞ্চি বজাৰ। চ' এতিয়া আমি গৈ আছোঁ ফেঞ্চি বজাৰত অকণমান কাম এটা আছে। তাৰপিছত আমি যামগৈ আকৌ ষ্টেচন। আমাৰ ৰাতি আকৌ ট্ৰেইন আছে, ৰাতি আছে আৰু অলপ কাম আছে। চব কাম ক্লিয়াৰ কৰি মেলি আমি যামগৈ। ত' দেখুৱাই আছোঁ অলপ ফেঞ্চি বজাৰ এতিয়ালৈকে পোৱাগৈ নাই। আমি খোজকাঢ়ি গৈ আছোঁ ফেঞ্চি বজাৰ পইচা দেখুৱাই আছোঁ। ত' এতিয়া আমি আহি পাই গ'লোহি। এই পল্লৱ দা বহি আছে, তাৰপিছত এইফালে আছে আমাৰ পবিত্ৰ থমাছ, এইফালে আমাৰ LD অলপমান টাগীয়া বস্তু চাই আছেগৈ। হেৰিডোখৰত আছে সেইটো, তালৈ দেখাবগৈ নোৱাৰিম চাগে, অকণ দূৰ হ'ব, আপোনালোকক দেখা দেখিম। ত' আমি আজিয়ে যামগৈ বাৰু আকৌ ৰিটাৰ্ণ। ৰাতিকৈ আমাৰ ট্ৰেইন আছে, টিকেট বুক কৰি থোৱা আছে। 11:30 ট্ৰেইন এখন আহিব চাগে, ইণ্টাৰচিটি এক্সপ্ৰেছ। চ' এখন টিকেটত আকৌ ঘৰলৈ যামগৈ। ত' এতিয়া ইয়াত বজাৰ সমাৰ অলপমান কৰোঁ আৰু তাৰপিছত আকৌ আমি হোটেলৰ ৰুম আছে, ৰুমলৈ যাওঁ। তাৰপিছত ডাইৰেক্ট ৰাতিকৈ চ' আমি এতিয়া গৈ আছোঁ ফুট ব্ৰিজত। এখন গৈছে, এখন জেগাৰ নাম দি আছিলে পাণবজাৰত আছে। চ' আমি গৈ আছোঁ, পূৰা এনজয় কৰি আছোঁ। মানে ভিডিঅ' কৰিবলৈ সময় পোৱা নাই, ইয়াত পূৰা ৰ'দ, তামাম ৰ'দ। চ' ভিডিঅ' চিডিঅ' কৰা মেলা নাই বৰকৈ। আৰু মোবাইল চোবাইল মানে পটককৈ চুৰ হৈ যাব ভয় থাকে, তেতিয়া মোবাইলো ওলোৱা নাই। এতিয়া আপোনালোকক দেখুৱাইছোঁ ফুট ব্ৰিজৰ ভিউটো। চ'
এয়া ফুড ব্ৰিজ পাইছোঁ तो गाली कैसे दे रहा है तू? भैया मेरे मुंह से निकल गई क्या बताऊं भैया गाली तो मुंह से निकलती है, गाली तो मुंह से निकलती है। मैं धोखे से निकल गई आज क्या? मैं मरी जाऊंगा भगवान এয়া G20 অসম আসাম লিখা আছে তাত ভিউটো চাওক না আপোনালোকে কি ধুনীয়া ভিউ পাবা মজা ভিউ আহিছে একদম পুৰা গুলি এইটো চাওক এইফালে সৰু সৰু কণমানি বালক সেইবাবে আমি বাৰে প্ৰতি এইটোকে কৰি মজা লৈ আছোঁ প্ৰথমবাৰ যিহেতু উঠিছোঁ এইকেইটা মোৰ এই আও না হোৱা বল 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 এই দাদা বল ইয়াত লাষ্ট আকৌ এবাৰ ইয়াত এবাৰ সিহঁতি 5 নম্বৰ বা উঠা আমাৰ কৈছে সিহঁতিকেইটাই দাদা মন যাওঁ সোনকালে লাগে এতিয়া সৰু ল'ৰা ছোৱালীহে খেলি আছে कुछ नहीं होगा अरे आना থমাছ এক ধৰি লৈ নহয় দিয়া ছজনীক লৈ না খেলা পেলাই দিবি দেই जा यार আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা দাদা আপোনাৰ मजा तू कहाँ जा रहा है থমাছ দা আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা প্ৰথমবাৰ ইয়াত উঠি এক্সপিৰিয়েঞ্চটো अरे बोलना कुछ तो बोल এইটো কটন কলেজ এখন আৰু কটন কলেজৰ ৰাস্তা মই চিনি নাপাওঁ দাদা এজনৰ চাই চিনাকি কৰাকৈ গৈ আছে অকণমান অফ ৰ'ডিং কৰি মেলি আমি গৈ আছোঁ এতিয়া ত' আমি যোনটো প্লেচত আহিছিলোঁ ফাইনেলি পাই গ'লোহি বৰ ধুনীয়া বতাহ মাৰি আছে ইয়াত বহিবৰ কাৰণে ধুনীয়া জেগা আৰাম কৰিবৰ কাৰণে এখন ব্ৰহ্মপুত্ৰ মুখৰ আগত পল্লৱ দাই মই এইটো ৰৌপৱে এইফালে সেই সিপাৰলৈ যাব পাৰি চ' আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰি দিছোঁ কাৰণ মানে ভিডিঅ'টো আচলতে বহুত দীঘল হৈ গ'ল মই এডিট কৰি থাকোঁতে গম পালোঁ যে বহুত দীঘল হৈ গ'ল চ' ফাৰ্ষ্ট পাৰ্টটো মই আজি দি দিছোঁ আৰু ছেকেণ্ড পাৰ্টটো মই হয়তো কাইলৈ বা পৰহিৰ ভিতৰত আপলোড কৰি দিম মানে বহুত বেছি দীঘল হৈ গ'ল ভিডিঅ'টো মই চালোঁ এবাৰ দিব পাৰি নেকি কমাই মেলি কিন্তু নোৱাৰিলোঁ চব বস্তু দেখুৱাবলৈ ভিডিঅ'টো আচলতে দুটা পাৰ্টত দিব লাগিব চ' আজি এইটো মই ফাৰ্ষ্ট পাৰ্টটো দিছোঁ আৰু ছেকেণ্ড পাৰ্টটো মই কাইলৈ বা পৰহিলৈ দি আছোঁ চ' চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটোক Sarapakara. Okay, thank you.